So hi hello namaskar welcome back to my YouTube channel. So guys মানে হেনা লাষ্ট ভিডিওটোত বহুত মানুহে কমেণ্ট কৰিলে অসমীয়াতে ভিডিঅ' বনাবলৈ অসমীয়া ভিডিঅ'বিলাক বোলে ভাল হয় তো এতিয়া যাম আমাৰ মানে শিৱু ভাই আহিছে গুৱাহাটীৰ পৰা কালি আহিছিল কালি লগ ধৰিব নোৱাৰিলোঁ মানে কালি একসাথে মই গৈছিলোঁ তো এতিয়া যাম শিৱু ভাই নিজৰ মামাৰ ঘৰত আছে তো তাতে আমি লগ ধৰিব যাম তো বলক ভিডিঅ'টো চাই থাকক লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কিমান 8টা ছাবস্ক্ৰাইবাৰ লাগে 3.30K হ'বৰ কাৰণে আৰু সোনকালে 5K কৰি দিয়ক 5K আমি এটা গিভ আৱে কৰিম তো বলক তো গাইজ শিৱু ভাই আহিছে তো শিৱু ভাইৰ ওচৰত গৈ আছোঁ তো এতিয়া মানে মই মটো বিবিঙৰ ছেটআপৰ লগত মাইকটো এতিয়া বৰ্তমান মই ফিক্স কৰা নাই ন তো বেছিকৈ কথা কৈ থাকিব নোৱাৰিম তো বলক ডাইৰেক্ট ৰাস্তাটোকে চাওক আৰু মানে মিউজিক দি পেলাই চিনেমেটিক শ্বট লৈ আহিছোঁ তো বলক গাইজ বৰ্তমান আমি নলতলি পাই গ'লোঁ আৰু এইপিনে আমাৰ ৰাইট ল'লে শিৱু ভাইৰ মানে ঘৰ পাই যায় তো অলপমান সোমাই যাব লাগে তো শিৱু ভাইক অথনি মই কল কৰি দিছিলোঁ যে আমি গৈ আছোঁ চ' বৰ্তমান যাম আৰু লগ ধৰিম লাইক মানে কি ক'ম তেওঁ ছাবস্ক্ৰাইবাৰ কম থাকিব পাৰে কিন্তু মানুহৰ বিহেভিয়াৰটো ন সেইটো বেছি ভাল লাগে মানে আজিলৈকে যিমান টাইম লগ কৰিছোঁ মই তেওঁক লাইক 100 ছাবস্ক্ৰাইবাৰ বা ফ'ল' কৰি আছোঁ আৰু এতিয়ালৈকে ন মানে বহুত এতিয়াও ডাউন টু আৰ্থ মানুহ হৈ আছে এতিয়াও কি ক'ম আৰু মানে বহুত ভাল লাগে লগ পাই যিমান যি হ'লেও যেতিয়াই আহে মই লগ ধৰোঁৱেই কাৰণ বেলেগক নধৰিব পাৰোঁ বাট তেওঁক ভাল লাগে চ' মই লগ ধৰোঁ আৰু লাইক যেনেকৈ বিকাশদাৰ লগত একবাৰ আহিছিল তেতিয়া তেওঁ আছিল লাইক কিমান 400 চামথিং ফলোৱাৰ্ছ আছিল তেতিয়াৰ পৰা মই তেওঁক ফ'ল' কৰিয়ে আছোঁ এণ্ড ৰিচেণ্টলি তেওঁ কৈছিলে ভিডিঅ' এটাত মই আহিম MT বা 1000 লৈ মানে 1000 তেওঁ ডিউক 390খন ত' বাট গাড়ীতে আহিলে একো নাই এখনতে ৰখোঁ লগৰ দুজন মানুহ আহিব দেন গৈ আছোঁ একেলগে লগ কৰিবৰ কাৰণে তো ভিডিঅ'টো চাই থাকক লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিয়ক চ' গাইজ বৰ্তমান নলতলি পাই গ'লোঁ আৰু মোৰ মানে দুজনমান ফ্ৰেণ্ড আহি আছে চ' তেওঁলোকৰ কাৰণে ৰখি আছে মানে বেছি এক্সাইটেড হৈ আছে কল্যাণ নামৰ ল'ৰাটো মানে বহুত ডাঙৰ ফেন হয় শিৱু দাৰ তো আমিও ফেন হয় বাৰু বাট সি মানে বেছি উৎপাত কৰি আছে চ' তাক লগ কৰাই দিম আজি মানে তো বলক ভিডিঅ'টো চাই থাকক চ' গাইজ লাষ্টৰ ভিডিঅ'টো মানে ইমানেই কমেণ্ট আহি গ'ল অসমীয়াত ভিডিঅ' বনাবৰ কাৰণে চ' ভাবি আছোঁ এতিয়া মই এইটো চেনেলত অসমীয়াতে ভিডিঅ' বনাম নেক্সট কেতিয়াবালে মানে নতুন এটা হিন্দী চেনেল খুলি ল'ম বা মোৰ চেনেল আৰু এটা আছে চ' আগলৈ কণ্টিনিউ কৰিম আৰু এতিয়া বৰ্তমান মই অসমীয়াতে এইটো চেনেল কণ্টিনিউ কৰিম মানে বহুত বেছি মানুহে কৈছে আৰু লাষ্ট ভিডিঅ'টোত মানে বহুত ছাপৰ্ট দিবৰ কাৰণে ধন্যবাদ মানে বহুত মানে মই কি ক'ম আৰু ভাল লাগিছে ত' গাইজ এইপিনে আমাৰ কল্যাণ ভাই আহি গ'ল আৰু তোমাৰ নাম ভাই তো আহি গ'ল এতিয়া আমি শিৱু দাইক মানে চৰি ভাই তো এতিয়া শিৱু দাইক আমি লগ কৰিব যাম আৰু এজন আহিবলৈ ৰখি আছোঁ তো চিধা যাম আৰু আপোনালোকক দেখাই আছোঁ তো গাইজ বলক এতিয়া গৈ থাকোঁ বাইকত ইমান ফিউলো নাই পিছত ফিউল আপ কৰাই ল'ব লাগিব এতিয়া জল্দি যাওঁ চ' গাইজ এইপিনে চাব পাৰে শিৱু ভাইহঁতৰ ঘৰ মানে ইয়াতে কলিয়াবৰতো আৰু এটা ঘৰ আছে তো শিৱু ভাইতে চাহ খাই আছে আমি বৰ্তমান ভিতৰলৈ যাম এনে ডাইৰেক্টটো সোমাই যাব নাপায় ন কিয়নো বেলেগৰ ঘৰত এনেকৈ ডাইৰেক্ট সোমাই যোৱাটো বেয়া কথা চ' যাম এতিয়া লগ ধৰিম আৰু দেখুৱাম আপোনালোকক চ' গাইজ আমি বৰ্তমান শিৱু ভাইহঁতৰ ঘৰ পাই গ'লোহি আৰু এইপিনে ভাইজন বহি আছে আৰু শিৱু ভাই আহিব চাহ খাই আহিব পিনে আৰু কালি এইটো আপোনালোকে শিৱু ভাই ষ্টৰিত চাইছিলে চাগে ইউথ বাপৰি এটা আছে গাইজ এইপিনে আমাৰ শিৱু ভাই হেল্ল' কি খবৰ ব্ৰ ভাল তাৰপিছত তোমাৰ নামটো কি আছে মোৰ নাম বিতুপন ডেকা আচ্ছা হয় তো কি খবৰ
ভাল 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 আৰু ভাইটিয়ে চাগে ৰাতিপুৱা মোক মেছেজ দিছিল আৰু তোমাৰ নাম বিতুপন তো কলিয়াবৰতে থাকে ষ্টৰি চালে মোৰ চাই পেলাই ক'লে মিট কৰিম তুমি কি কিৰণৰ ভাইটি নেকি কিৰণৰ ভাইটি হয় নিজৰ ভাইটি নেকি বহুত আগতে লগ পাইছিলোঁ যেতিয়া তোমাৰ লাইক 400 ছাবস্ক্ৰাইবাৰ তেতিয়াৰ পৰা ফ'ল' কৰোঁ আচ্ছা আচ্ছা কিৰণক তুমি বহুত আগৰ পৰা চিনি পাওঁ আমি ভিডিঅ' লগত লগ পাইছিলোঁ ব্ৰিজৰ তলত এই বহুত আগত লগ পাইছিলোঁ ভাল লাগিল ইমান দিন পিছত দেখা পালোঁ আৰু আহিছা যে এইটো বহুত বহুত থেংক ইউ চ' গাইজ আমি বৰ্তমান শিৱ ভাইক লগ কৰি ল'লোঁ আৰু শিৱ ভাই বৰ্তমান যাব তেজপুৰৰ পৰা জানো ক'ত যাব আৰু বাকীটো নাজানো তো লগ পাই বহুত ভাল লাগিল আৰু তেওঁ ইয়াতে আহিয়ে থাকে মানে নিজৰে ঘৰ বুলি ক'ব পাৰে নিজৰে ঘৰ হয় চ' কাইলৈ আকৌ তেওঁলোকৰ কিবা কিবি প্লেন আছে কাইলৈ অনুৰাগ ভাইও আহিব তো ফ্লাড ডনেশ্যনৰ কাৰণে ওলাব কালি আকৌ তো এতিয়া বৰ্তমান আমি চিধা ঘৰ যাওঁ আজি ব্লগটো মানে বাছ ইমানেই আছিল বেছি একো দেখাবলগীয়া নাছিলেই তো আমাৰ এইপিনে আছে শিৱ ভাইক লগ কৰে মজা লাগে একদম দিল খোলা মানুহ দেই সেইটোৱে তো ব'লক এতিয়া আমি যাওঁ আৰু চিধা ঘৰ লাইক এটা কৰি দিব লাইক এণ্ড শ্বেয়াৰ কমেণ্ট ভৰাই দিব গাইছ কৈছে যেতিয়া গাইছ আমি মানে আহিছিলোঁ ন শিৱ ভাইক লগ ধৰিবলৈ পিনে বেছি এক্সাইটমেণ্ট হৈ পেলাই গোটেই মানে তাৰ পইচাও নানিলে স্কুটিৰ তেলো খতম এতিয়া চেল্ফ মাৰিলেও চেল্ফ ভাই মাৰাচোন চেল্ফটো মাৰা চাওঁ কি হয় মই ভাবিছিলোঁ তেল মই নোচোৱাকৈ আহিছিলোঁ এই ইয়াৰ কাৰণে আজি মই ফচি গ'লোঁ মোৰ লাগি গ'ল এল আৰু চেল্ফটো মাৰ চেল্ফ চাবিয়ে অন নহয় চেল্ফৰটো বাদ দিয়ক বঢ়িয়া এয়া আমাৰ স্কুটি পেলাই দে ভাই পেলাই দে এইটো কি হৈ গ'ল SBN দাক লগ ধৰিবলৈ আহিছিলোঁ চ' গাইছ এইপিনে ঘৰ আহি পাই গ'লোঁ বাকী শিৱদাক লগ পাই পেলাই বহুত ভাল লাগিল চ' আজি ভিডিঅ'টো বাছ ইমানেই আছিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব মাত্ৰ আৰু 8টা ছাবস্ক্ৰাইবাৰ লাগে 3.30K কাৰণে তো জল্দি কৰি দিয়ক আৰু 5K টো ছাৰপ্ৰাইজটো আছে তো বাছ কৰি দিয়ক আৰু